Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. গাইজ আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। গাইজ আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰত। নিশ্চয় সকলোৱে গম পাইছে যে নতুন চিৰিজ আৰম্ভ হৈছে আৰু এই চিৰিজৰ আজি ফাৰ্ষ্ট ভিডিঅ'। চ' গাইজ আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। বহুতে ভাবে যে মেকুৰী ঘৰত পালন কৰা হালাল না হাৰাম, আৰু মেকুৰী পালন কৰা সম্পৰ্কে ইছলামে কি কয়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল যে মেকুৰী নাপাক নহয়, এইটো তোমালোকৰ ওচৰে পাজৰে থকা প্ৰাণী। হাদিছ আবু দাউদ 75 আৰু তিৰমিজি 92, ইয়াৰ পৰা হাদিছটো উঠোৱা হৈছে। প্ৰিয় নবী মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰিয় সাহাবী আব্দুৰ ৰহমান ৰাদিয়াল্লাহু তাআলা আনহুৱে কাপোৰৰ ভিতৰত পোহা মেকুৰী লৈ চলাফিৰা কৰিছিল। এদিন তেওঁ কাপোৰৰ ভিতৰত এটা মেকুৰী পোৱালি লৈ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ দৰবাৰত উপস্থিত হৈছিল। সেই সময়ত মেকুৰীটো সকলোৰ সন্মুখত ওলাই পৰিল। এই অৱস্থা দেখি পিনে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে তেওঁক ৰসিকতা বা আনন্দৰ সহিত ক'লে যে ইয়া আবু হুৰায়ৰা, অৰ্থাৎ ও মেকুৰীৰ দেউতা বুলি সম্বোধন কৰিছিল। ইয়াৰ পাছৰ পৰা তেওঁৰ মূল নামতকৈ আবু হুৰায়ৰা নামে খ্যাতি লাভ কৰিছিল আৰু সেইদিনাৰ পৰা তেওঁক নিজক আবু হুৰায়ৰা নামে পৰিচয় দিয়া পছন্দ কৰিছিল। এজন মহিলাকে এটা মেকুৰীৰ কাৰণে শাস্তি দিয়া হৈছিল, কাৰণ মেকুৰীটোক বান্ধি ৰখাত মেকুৰীটো মৰি গৈছিল। ফলত সেই মহিলা জাহান্নামত গৈছে। মেকুৰীটোক বান্ধি ৰাখি তেওঁ খাদ্যবস্তু আৰু পানী একো দিয়া নাই, আকৌ এৰিও দিয়া নাই, যাতে মাটিৰ পৰা পোক পৰুৱা খাই বাচিব পাৰে। মুছলিম 5745, ইয়াৰ পৰা এই হাদিছটো উঠোৱা হৈছে। এই হাদিছৰ ব্যাখ্যাই ইমাম কুৰ্তুবী ৰহমতুল্লাহ আলাইহিয়ে কৈছিল, মেকুৰী পালন কৰা অথবা বান্ধি ৰখা জায়েজ আছে, যদি তাক খোৱা বস্তু দিয়াৰ বাবে ত্ৰুটি কৰা না হয়। ফাথুল বাৰী 6/412 হাদিছৰ পৰা উঠোৱা হৈছে। কোনো খোৱা বস্তু যদি মেকুৰীয়ে মুখ দিয়ে আৰু যদি খাদ্যবস্তুৰ মালিক যদি ধনী হয়, তেতিয়া সেই খাদ্যবস্তু তেওঁৰ কাৰণে খোৱা মাকৰুহ বা অপছন্দনীয়, আৰু যদি মালিকজন দৰিদ্ৰ হয় তেতিয়া তেওঁৰ কাৰণে খাদ্যবস্তু খোৱা জায়েজ। কিন্তু যদি কুকুৰে অকল কোনো পাত্ৰত মুখ দিয়ে তেতিয়া অপবিত্ৰ হৈ যায় আৰু 7 বাৰ গণি গণি ধুব লাগে। আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছিল, তোমালোকৰ কোনোবাৰ পাত্ৰত যদি কুকুৰে মুখ দিয়ে বা খাদ্যবস্তু খায়, তেতিয়া পাত্ৰটো প্ৰথমে মাটিৰে ঘঁহি ধুব লাগে। সহিহ মুছলিম 549। মেকুৰী ঘৰত থাকিলে নমাজ নষ্ট নহয়। যদি কুকুৰ ঘৰত থাকে কোনোভাৱে নমাজ নহ'ব। যিখন ঘৰত কোনো ছবি ওলোমোৱা থাকে বা লগোৱা থাকে অথবা কুকুৰ থাকে, সেই ঘৰত ৰহমতৰ ফেৰিস্তাসকল প্ৰৱেশ নকৰে। সহিহ মুছলিম 5246। মেকুৰী আৰু কুকুৰক লৈ ব্যৱসায় কৰা সম্পূৰ্ণ নিষিদ্ধ। মেকুৰী কুকুৰ ক্ৰয় বিক্ৰয় কৰা হাৰাম। মেকুৰী খোৱা আৰু মূল্যভোগ কৰা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে নিষেধ কৰিছে। তিৰমিজি 1280। চ' গাইজ আশা কৰিছোঁ সকলোৱে মোৰ এই কথাখিনিৰ ওপৰত আমল কৰিব। আৰু গাইজ আপোনালোকে 5 ওয়াক্ত নমাজৰ বাবে প্ৰিপেৰেশ্যন ল'ব, ভালদৰে নমাজ আদায় কৰিব। নমাজ আমাৰ ওপৰত ফৰজ। আজিকালি য়ং জেনেৰেশ্যনে নমাজৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে যিমানখিনি ইনষ্টাগ্ৰাম ফেচবুকৰ ওপৰত গুৰুত্ব দিয়ে। আনকি ময়ো দিওঁ ইনষ্টা ফেচবুকত গুৰুত্ব, তথাপিও গাইজ নমাজ আদায় কৰিবলৈ চেষ্টা কৰিব। নমাজ আমাৰ ওপৰত ফৰজ। তো গাইজ ইমান সময় শুনাৰ কাৰণে অশেষ ধন্যবাদ আপোনাক, স্পেচিয়েল হিচাপত ধন্যবাদ। ইমান সময় আপুনি মোৰ ভিডিঅ' চালে। আৰু গাইজ যাওঁতে পিনে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি যাব। আশা কৰিছোঁ এই ভিডিঅ'ৰ পৰা আপুনি লাভান্বিত হ'ব। চ' গাইজ আজিলৈ ইয়ালৈ থাকক, ভালে থাকিব, সুস্থ থাকিব। আল্লাহ হাফিজ।